নমস্কাৰ বন্ধুসকল, কি খবৰ? বিগত দিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ আনিছোঁ অতি গুৰুত্বপূৰ্ণ বহুকেইটা প্ৰশ্ন উত্তৰ। বন্ধুসকল, আহক আমি প্ৰশ্ন উত্তৰ শিতানলৈ যাওঁ। আমি আমাৰ ঘৰৰ ওচৰৰ বা বাতৰি জনাৰ লগতে দেশ বিদেশৰো প্ৰশ্ন উত্তৰ বা বাতৰি জনাটো অতি দৰকাৰী। এতিয়া প্ৰশ্ন হ'ল, কোন দেশত এটা ভাগত ৰাতিপুৱা আৰু আনটো ভাগত গধূলি হয়? উত্তৰ: ৰুছ দেশত, জাপানত, উত্তৰ কোৰিয়াত, চীন দেশত। কোন দেশত এটা ভাগত ৰাতিপুৱা আৰু আনটো ভাগত গধূলি হয়? উত্তৰ: ৰুছ দেশত। আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। বিশ্বৰ ভিতৰত অধিক অপহৰণ হোৱা দেশখনৰ নাম কি আছিল? উত্তৰ: আমেৰিকা, ব্ৰাজিল, চীন, গ্ৰীণলেণ্ড। বিশ্বৰ ভিতৰত অধিক অপহৰণ হোৱা দেশখনৰ নাম কি আছিল? উত্তৰ: আমেৰিকা। আমি সকলোবোৰ দেশতে সন্মানীয় ৰাষ্ট্ৰপতি এজনক দেখা পাওঁ আৰু সেই অনুপাতে দেশ চলাই থকাও পৰিলক্ষিত। এতিয়া প্ৰশ্ন হ'ল, কোনখন দেশত ৰাষ্ট্ৰপতি দুজন? উত্তৰ: ৰুছ দেশত, দক্ষিণ কোৰিয়াত, সান মাৰিনী আৰু ইজৰাইলত। কোনখন দেশত ৰাষ্ট্ৰপতি দুজন? উত্তৰ: সান মাৰিনী দেশত ৰাষ্ট্ৰপতি দুজন। ভাৰতবৰ্ষত বহু বছৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰি দেশ পৰিচালনা কৰি আহিছিল। কংগ্ৰেছ দলৰ সকলো পুৰুষ মহিলাই কংগ্ৰেছ কৰ্মীসকলে বিষয়বাব লৈ চৰকাৰ গঠন কৰাত সহায় কৰিছিল। এতিয়া প্ৰশ্ন হ'ল, ভাৰতবৰ্ষত প্ৰথম কোন মহিলাই কংগ্ৰেছ দলৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰিছিল? উত্তৰ: কংগনা ৰাৱাট, এনি বেচেণ্ট, ছোনিয়া গান্ধী, কল্পনা চাওলা। ভাৰতবৰ্ষত প্ৰথম কোন মহিলাই কংগ্ৰেছ দলৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰিছিল? উত্তৰ: এনি বেচেণ্ট। আমি গৌতম বুদ্ধৰ বিষয়ে সকলোৱে জানো। এতিয়া প্ৰশ্ন হ'ল, গৌতম বুদ্ধ ক'ত মৃত্যুবৰণ কৰিছিল? উত্তৰ: জম্মু কাশ্মীৰ, শ্ৰীনগৰ, কলিকতা আৰু কুশীনগৰত। গৌতম বুদ্ধ ক'ত মৃত্যুবৰণ কৰিছিল? উত্তৰ: কুশীনগৰত। বন্ধুসকল, আমাৰ প্ৰশ্ন উত্তৰ শিতানৰ লগতে আমাৰ অনুষ্ঠান আপোনাৰ কেনে লাগিছে? যদিহে আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযাব, যাতে আহিবলগীয়া সকলো ধৰণৰ অনুষ্ঠান সকলোতকৈ আগতে আপুনি লাভ কৰিব পাৰে। আমি ৰাসায়নিক বিজ্ঞানৰ বিষয়ে স্কুল কলেজত সকলোৱে অকণমান হ'লেও অধ্যয়ন কৰিছোঁ। এতিয়া প্ৰশ্ন হ'ল, আধুনিক ৰাসায়নিক বিজ্ঞানীজনৰ নাম কি আছিল? উত্তৰ: এণ্টনি লেভৰছি, ছাৰ আইজাক নিউটন, জুৰি গেগেৰিন আৰু হিউৱেন চাং। আধুনিক ৰাসায়নিক বৈজ্ঞানিকজনৰ নাম কি আছিল? উত্তৰ: এণ্টনি লেভৰছি। বন্ধুসকল, আপোনালোকৰ সুদিহা পৰামৰ্শ বিচৰাৰ লগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি পুনৰ লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।